হৈ আছে ছবিখনৰ নাম প্ৰত্যুত্ত যি ছবি Hello viewers, welcome back to SMS Bloggers. So, আজি আমাৰ লগত ৰিম্পি বা আছে এখন শৰ্ট ফিল্মৰ কাৰণে আহিছে সো বা আপুনিতো জানে এতিয়া কি চলি আছে কৰোনা বহুত সো আপোনাৰ এতিয়া পৰিকল্পনা কি চলি আছে এতিয়াতো লাহে লাহে ইমান যেটো আমাৰ কোভিডৰ কাৰণে যেটো লকডাউন সো এইটো সময়তে কৰাৰ কথা ভাবিব পৰা নাছিল আৰু এতিয়া পৰিস্থিতিটো অকণমান ভাললৈ আহিছে আমি তেনেকৈ আজি শৰ্ট ফিল্ম এখনৰ আমি শ্বুটিঙলৈ আহিছোঁ আশা কৰোঁ সোনকালে এই বেমাৰটো যেন গুচি যাওক আৰু আমি সকলোৱে আকৌ আগৰ নিচিনাকৈ মুক্ত মনত আৰামছে শ্বুটিং কৰিব পাৰিম আপোনাৰ চিনেমা জগতৰ এনে কেনেকৈ মই বহুত দিন আগত নন্দিনী বুলি এখন মেগাজিন আছিলে চ' তাতে মোৰ ফটো আহিছিলে ফেচ অফ দ্য মান্থ উঠি আহিছিলে তেনেকেই এখন ফটো চাই তাৰপিছত অশোক কুমাৰ বিষয়ে নিজৰ ছবি এখন তেওঁলোকে কৰি আছিলে এই ছবিখনৰ কাৰণে মাতিলে আৰু বাছ সেইখন ছবিৰ পৰা কণ্টিনিউ কৰি আছোঁ আজিকালি আপোনাৰ এনে ফেভৰেট এক্টৰ কোন অসমীয়া ফেভৰেট বুলি ক'বলৈ মোৰ একচুৱেলি চবকে ভাল লাগে বেলেগ বেলেগ মোৰ চবেই ফেভৰেট মোৰ বিজু ফুকনক খুব ভাল লাগিছে বিজু ফুকন ইমন গোস্বামী এট ইয়াং এজ যেতিয়া তেওঁলোক সেয়া আছে মোৰ এতিয়াও খুব হেণ্ডছম খুব হাইট চাইট মোৰ বিজু ফুকনক খুব ভাল লাগিছে আৰু এতিয়াতো জানে এইটো ৰাজনীতি আৰু এটা শিল্পী সমাজ হৈ আছে ত' আপুনি কি ক'ব বিচাৰে তাৰ ওপৰত ৰাজনীতিৰ কথা মই বেছি নাজানো বিকজ মই একদম ইণ্টাৰেষ্টেড নহয় ৰাজনীতিলৈ একচুৱেলি মোৰ মূৰতো ইমান নোসোমায় গতিকে ৰাজনীতিৰ কথা মই তেনেকৈ একো কমেণ্ট নকৰোঁ আৰু শিল্পী সমাজ বুলি ক'লে কি হয় ন মানে চবৰে কোনো কাকো কাঢ়ি লৈ যোৱা নাই বা কাকো ফ'ৰ্চফুলি যাবলৈ কাকো বাধ্য কৰোৱা নাই সকলোৱে মেচিয়ৰ্ড হয় সকলোৱে নিজৰটো জানে গতিকে নিজৰ নিজৰ মন কোনোবাই যদি মন কৰিছে কোনোবাই এটা পাৰ্টি জইন কৰিম বুলি ভাবিছে তেন্তে কৰিব পাৰে সেইটো সো বা আপোনাৰ হবি কি আপুনি কি কৰি ভাল পায় মানে ফ্ৰী টাইমত এক্টিঙৰ বাহিৰে আগত মোক হবি কি বুলি সুধিলে মই ভাবিছিলোঁ মই আৰু কি কৰোঁ মোৰ ওচৰত এনচাৰ নাছিলে একচুৱেলি আগতে মই ভাবোঁ মই খালি এক্টিঙে কৰিব পাৰিম কিন্তু এই লকডাউনটোৰ কাৰণে মানুহে কয় যি হয় ভালৰ কাৰণে হয় লকডাউনটোত যেতিয়া মই অকলে ঘৰত বহি আছোঁ ইমান সময় পাইছোঁ দীঘলীয়া সময় ইমান মাহ তেতিয়া মই গম পাইছোঁ যে মই আৰু কিবা কিবি কৰিব পাৰোঁ যেনেকুৱা গাৰ্ডেনিং কৰিব পাৰোঁ মোৰ মাৰো চখ আছিলে গতিকে মায়েও কৰে মই গাৰ্ডেনিং ফুল চুল যিকোনো সেউজীয়া পাত মানে সেইটো জংঘল মানে জংলী গছ হ'লেও মোৰ ভাল লাগে গতিকে গাৰ্ডেনিংটো ভাল লাগে মই এবাৰ গণেশ পূজাত নিজ হাতেৰে মাটিৰে গণেশ বনাইছিলোঁ মই সেইটো পূজাও কৰিছোঁ বিসৰ্জনো কৰিছোঁ গতিকে মোৰ পটককৈ এনেই মন গ'ল এনেই কৰোঁচোন সদায়তো কিনি আনো এবাৰ নিজে হাতেৰে বনাওঁ কিন্তু তেনেকৈ বনাওঁতে ভাল লাগিল তেতিয়া মই গম পাইছোঁ মই মাটিৰে বস্তু বনাব পাৰোঁ কাৰণ মই অকল স্কুলতে আম মাটিৰ কাম কৰোঁতে আম তাৰপিছত আপেল এইবিলাক বনাইছিলোঁ তাৰপিছত মই একোৱেই বনোৱা নাছিলোঁ চ' এইবাৰ গণেশ জনাক বনাই খুব ভাল লাগে গম পাইছোঁ মই এইটোও কৰিব পাৰোঁ তাৰপিছত মই খানা বনাব নাজানিছিলোঁ এইবাৰ মই বহুত সময় পাইছোঁ মাৰ লগত অকলে ঘৰত ধুনীয়াকৈ গতিকে মাৰ পৰা বহুত কিবা কিবি টিপছ খানা বনাব শিকিছোঁ তেনেকৈ বহুত কিবা কিবি শিকিছোঁ আপোনাৰ এনে এতিয়াতো গুৱাহাটীতে থাকে এতিয়া মই গুৱাহাটীত বৰ্তমান গুৱাহাটীত এনে অৰিজিনেল ঘৰ ক'ত মোৰ পঢ়া শুনা তিনিচুকীয়া কিন্তু এতিয়া বৰ্তমান গোটেই মা দেউতা চব আমি গুৱাহাটীত থাকোঁ লাষ্ট 5 yearsৰ পৰা মই বম্বেত আছিলোঁ ক'ভিডৰ কাৰণে মই আকৌ যাব পৰা নাই বৰ্তমান মই গুৱাহাটীতে আছোঁ অলপমান চিটুৱেশ্যন ভাল হ'লে মানুহ বম্বে গৈছে ঠিক আছে থেংক ইউ বা আজি আপুনি আমাৰ ঘৰত আহিলে আৰু আশা কৰোঁ আপোনাৰ এই শ্বৰ্ট ফিল্মখন মানে ভালেদৰে ওচৰত আহিছা মোৰো খুব ভাল লাগিল মোৰ খুব মই খুব এনেকৈ ইণ্টাৰভিউ ময়ো খুব কম দিছোঁ তেনেকৈ খুব কম ব্লগাৰ্ছ আছে আৰু আপোনালোক সকলোকে কওঁ যে এইটো আটাইতকৈ অকণমানি ব্লগাৰ চাগে গতিকে তোমাৰ ব্লগটো কি আছিলে SMS ব্লগাৰ গতিকে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কি কৰিব কমেণ্ট কৰিব ন কমেণ্ট কৰিব হয় মোৰ ভালকৈ অভ্যাস নাই এনেকৈ কোৱা বাট থেংক ইউ তো গাইজ আমি এতিয়া চাব যাম ৰিম্পি দাস আৰু অমল বৰাই কি কৰি আছে
ৰিম্পীবাৰ লাষ্ট টেক আছিল আৰু এইটো টেকৰ পিছতে ৰিম্পীবা গুচি গ'ল চ' চাই থাকক ভিডিঅ'টো সলনি কৰিছোঁ তাক লৈ পেলাই এতিয়া দেখাব গৈছে আন্দোলন আৰম্ভ হৈছে বিশেষকৈ আজি শিল্পী সমাজ লাগিছে অভিনয় কৰিব পাৰে খুব ভাল লাগিছে ইয়াত আমাৰ মহিলা শ্বুটিং হৈ আছে কি ছবি আমাৰ চিনেমা নহয় কি ছবি ভাল লাগিছে ঘৰুৱা পৰিৱেশ আৰু অমলে খুব ধুনীয়াকৈ ডাইৰেকশ্যন কৰিছে প্ৰথমবাৰ ডাইৰেকশ্যন কৰিছে মই জনা সকলোকে কওঁ যে এইটো আটাইতকৈ অকণমানি ব্লগাৰ চাগে গতিকে তোমাৰ ব্লগটো কি আছে SMS ব্লগ গতিকে আপোনালোকে লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু কি কৰিব কমেণ্ট কৰিব ন কমেণ্ট কৰিব হয় ভালকৈ অভ্যাস নাই এনেকৈ কোৱা